নমস্কাৰ ফ্ৰেণ্ডছ, এছবিএন ব্লগছৰ শিবুদাৰ এক্সিডেণ্টৰ কথা আপোনালোক সকলোৱে জানে। কিন্তু এই এক্সিডেণ্টটো আচলতে কেনেকৈ হৈছিল এই কথাটো বহুতে বেলেগ বেলেগ ধৰণে ভাইৰেল কৰি আছে। এক্সিডেণ্টটোৰ মেইন কথাটো বা কি ঘটিছিল তেওঁৰ লগত এই কথাটো সঠিকভাৱে নজনাকৈ বহুতে বহুত ভিডিঅ' ভাইৰেল কৰি আছে। এই সন্দৰ্ভত এক্সিডেণ্টটো কেনেকৈ হৈছিল এই কথাটো তেওঁৰ ফ্ৰেণ্ডছ আৰু তেওঁৰ পৰিয়ালে কি ক'লে আহক আমি ভিডিঅ'টোত চাই লওঁ। আৰু এইখিনিতে এটা কথা কও, বহুত মানে ভুল কথা ওলাইছে, বহুত ভুল ভিডিঅ' ভুল ৰিউমাৰ্স ওলাইছে যে হেলমেট পিন্ধা নাছিলে, বহুত স্পীডত বহুত কিবা কিবিকে চলাইছিলে। সো এনেকুৱা কথা যি ৰাইডাৰ সমূহ থাকে, একদম প্ৰফেশনেল বাইকাৰ সমূহ থাকে, বহুত সেফটি মেজৰ চাই চিন্তি বিকাশে বহুত কেইটা ৰাইড কৰিছে। তো এই অভিজ্ঞতা হৈছে সেইবোৰ শিকি বুজিহে ৰাইডত যায়। তো শিবুৰ এনেকে ৰাইড কৰিছে, আগতে বহুত এক্সপিৰিয়েন্স আছে শিবুৰো। আৰু সেইদিনাও হেলমেট পিন্ধি আছিলে, যেনেকে আপোনালোকে কিছুমান ভিডিঅ' দেখি গালি পাৰিছে, এক্সাম্পল দিছে এইবোৰৰ কাৰণে এনেকুৱা হয়। গতিকে সেইখিনি আপোনালোকে বিশ্বাস নকৰিব। বহুতে আচলতে ভিউজৰ কাৰণে গম নোপোৱাকে কৈ দিয়ে। বহুত মানে যেতিয়ালৈকে মানুহে মেইন ভিডিঅ' চোৱা নাই, তাক চোৱা নাই যে হেলমেট পিন্ধা আছিলে, বাইকত এক্সিডেন্ট ভিডিঅ' চাই কেনে এইটোৰ ওপৰত নিজৰ পৰা মানুহ কথা বনাই কেনে ভিডিঅ' আপলোড কৰি আছে জাস্ট ফৰ কন্টেন্ট। আৰু যেতিয়ালৈকে আপোনালোকে শিবুৰ নিজ মুখেৰে নুশুনে তেতিয়ালৈকে বেলেগৰ কথাত এটলিষ্ট বিশ্বাস নকৰিব। কি যেতিয়া পাৰা হয় নিজে আপোনালোকক কৈ দিব। বহুতে ইয়াৰ যেতিয়া এখন দুৰ্ঘটনা হ'ল মানে ইউটিউবত এছবিএন এক্সিডেন্ট বুলি মাৰিলে ইমান ফেক ভিডিঅ' ওলাইছে, শিবুৰ এইটো হ'ল সেইটো হ'ল, শিবুই 200 স্পীডত চলাইছিল, 300 স্পীডত চলাইছিল, ডিভাইডাৰত কোনো দেখা নাই। শিবুৰ বাইকৰ পিছফালে কোনো বহা নাছিলে, আনকি তোমালোকে ইহঁতেও পিছফালে আছিলে, পিছফালে আছিলে, ইহঁতে আছিলে, কোনো গম পোৱা নাই যে কিমান স্পীডত আছিল বাইক বা কি হৈছিল সেইদিনাখন ঘটনাটো। তাৰ আগফালে কিবা আহিছিলে না কিহৰ কাৰণে, কিবা এনেকুৱা হ'ব পাৰে যে কাৰোবাক সি বচাবৰ কাৰণে সি নিজে পৰি গ'ল। তো কোনো আচল ঘটনা কোনো গম নাপায়। এইটো যেতিয়া শিবু সুস্থ হৈ আহিব, শিবুই নিজে নিজৰ ষ্টৰিটো ক'ব যে সেইদিনাখন হৈছিল কি ঘটনাটো। চ' আপোনালোকে সেই বেলেগৰ ভিডিঅ' চাই অমুক হৈছিল সেইবিলাক আপোনালোকে ইমান নেগেটিভ, কাৰণ আপোনালোকৰ সেই নেগেটিভ কমেণ্টবিলাকে হওক, ঘৰৰ ফেমিলি হওক বা সিও যদি মোবাইলটো চাই মেডিকেলত, সি এনেও হেৰি হৈ আছে, ডিপ্ৰেশ্যনত গুচি যাব। সেইকাৰণে আপোনালোকে যিমান পাৰে এনেকুৱা এটা নেগেটিভ বস্তু পিছফালে এনেকুৱা নাচাব বস্তুটো। সঁচা তথ্যটো সি নিজে আহি কিনে ক'ব সেইদিনাখন কি হৈছিল তাৰ লগত। তো সেইটো কাৰণে মানে এতিয়া অলপ চবৰ ওচৰৰ পৰা হেল্প বিচাৰি আছোঁ যে যোনে যিমানখিনি পাৰে সিমানখিনি যাতে আমাক যাতে সহায় যাতে কৰে। আমাৰ মানে যোনদিনাখন এই ঘটনাটো হৈছিলে সেইদিনাখন আমি প্ৰথমতে গভৰ্ণমেণ্ট হস্পিটেল নিছিলোঁ। আৰু আপোনালোকে জানে গভৰ্ণমেণ্ট হস্পিটেলত ধৰক ইমান এটা ৰেছপন্স পোৱা নাযায়। তাৰপিছত আমি মানে সেইকাৰণে উপায় নাপাই কিনে আমি ইয়াতে প্ৰাইভেট হস্পিটেলত আনিব লগা হয়। কাৰণ মানুহটো সেইটো টাইমত ইমান ভাবা নাযায় টকা পইচাৰ কথা, কাৰণ মানুহটো জীৱনটো লাগে। সেইটো কাৰণে আমি মানে প্ৰাইভেট হস্পিটেলত লৈ আহিলোঁ। আৰু এতিয়া আপোনালোক সকলোকে আমি সকলোৱে মিলি এইটো ৰিকুৱেষ্ট কৰিব পাৰিম যে এইটো টাইমত যোনে যেনেকৈ পাৰে, এতিয়া আপোনালোকৰো অৱস্থা বেয়া, আমাৰো অৱস্থা বেয়া, সকলোৰে এটা প্ৰব্লেমত চলি আছে। কিন্তু যোনে যেনেকৈ পাৰে, 1 টকা হওক 2 টকা হওক, যোনে যেনেকৈ পাৰে, গুগল পে' নম্বৰ দিয়া আছে ডেছক্ৰিপশ্যনত, আৰু লগতে মোবাইল নম্বৰ, গোটেইখিনি ডিটেইলছ দিয়া আছে বাইদেউৰ, শিবুৰ বাইদেউৰ। চ' আপোনালোকে যোনে যেনেকৈ পাৰে প্লিজ সহায় কৰিব আপোনালোকে, কাৰণ আপোনালোকৰ অলপমান সহায় আমাৰ শিবুৰ বাইৰ জীৱনটো ৰক্ষা কৰিব পাৰে। চ' আপোনালোকে যোনে যেনেকৈ পাৰে। আৰু লাষ্টত এইটো ক'ব বিচাৰিম যে একাউণ্ট নম্বৰ দি পেলাই বেলেগো আকৌ ভিডিঅ' বনাই একাউণ্ট নম্বৰটো যিটো আমি একাউণ্ট নম্বৰ দিছোঁ সেই একাউণ্ট নম্বৰটোতে আপোনালোকে যেন পে'মেণ্ট কৰে, বেলেগ ক'তো একাউণ্ট নকৰে। এইটো বাইদেউৰ একাউণ্ট হয়। আমি ডেছক্ৰিপশ্যনত আপোনালোকে চাই ল'ব ভিডিঅ'ত।